অধিক মাননীয় মন্ত্ৰী মহোদয় মোৰ কাউৰজাহি আৰু বলাইপাথাৰত 100ৰো অধিক গাঁও যোৱা 2 মাহত উঠি গ'ল পকী ৰাস্তা পিডব্লিউডিৰ ৰাস্তাও এক সাইডে ভাঙিছে যোৱা ৰাতি মোৰ ওচৰত ভিডিঅ' পঠাইছে মানুহে ৰাস্তা ভাঙি আছে ওচৰত স্কুল মছজিদ আদি কৰি আৰু সৰু গাঁৱলীয়া বজাৰ এখন আছিল বজাৰখনো উঠি গ'ল গোটেইখিনি এতিয়া কাউৰজাহি ভাঙি গাঁওখন শেষ হ'ল বলাইপাথাৰ গাঁৱৰো আধা অংশ গুচি গৈছে আৰু মন্ত্ৰী মহোদয়ক মই কিছুদিন আগত ফোন কৰিছিলোঁ তেখেতে ৰেছপন্স দিছে কৰাৰ কোম যিটো বেকি ব্ৰিজৰ কাষত যিটো ষ্টেট হাইৱে একেবাৰে থ্ৰেটৰ মুখত তাতে কিছু কাম কৰা হৈছিল সেই সময়ত সাময়িকভাৱে এইটো কিছু ৰক্ষা পৰিছে কিন্তু নতুনকৈ তাৰ ডাউন ষ্ট্ৰীম যিটো কাউৰজাহি আৰু বলাইপাথাৰ সাংঘাতিকভাৱে ইৰোশ্যন হৈ আছে মই কালিও ডিচিৰ লগত যোগাযোগ কৰিছোঁ ডিচি আজি যাব বুলি কৈছে এডিচি পঠাব কিন্তু তাতে যদি ইমিডিয়েট কাম নকৰে এই পকী ৰাস্তাটো উঠি গ'লে বাকীখিনি উঠি গ'লে সন্মুখত হাই স্কুল আছে আৰু এখন গাঁও একেবাৰে ৰাস্তাৰ গাত লাগি আছে গোটেইখিনি মানুহ ৰাস্তাৰ ওপৰত আছে মাননীয় অধ্যক্ষ মহোদয় তো মন্ত্ৰী মহোদয়ক মই ৰিকুৱেষ্ট কৰিছোঁ যে ডিপাৰ্টমেণ্ট পঠাই অতি সোনকালে বলাইপাথাৰ কাউৰজাহি আৰু কৰাৰ কোম এই অঞ্চলখিনি প্ৰটেক্ট কৰাৰ কাৰণে তেখেতে বিহিত ব্যৱস্থা ল'ব লাগে এতিয়াও ইৰোশ্যন হৈ আছে যোৱা ৰাতিলৈকে অধ্যক্ষ ডাঙৰীয়া বেকি নদীত আচলতে আমাৰ কাম চলি আছে আমাৰ ৱৰ্ল্ড বেংক স্পন্সৰ্ড প্ৰজেক্টৰ কাম চলি আছে তেখেতৰ সমষ্টিত য'ত যোৱাবাৰ চলা নাই অহা বছৰ চলিব কিন্তু তেখেতে যিকেইটা কথা কৈছে মোক আকৌ এবাৰ নামকেইটা দিব মই এতিয়াই ইঞ্জিনিয়াৰক ফোন কৰি দিম ডিচিক ফোন কৰিম ডিচি মহোদয়ক যিমানখিনি কৰিব পাৰোঁ মই চেষ্টা কৰিম ধন্যবাদ কোৱেশ্যন নম্বৰ 48 চক্ৰধৰ গগৈ স্যার মোর চক্ৰধৰ গগৈ লগি আছে স্যার এইফালে আছে হ'ব হৈছে মন্ত্ৰী মহোদয় মোর এটা স্কিম কমসে কম হ'ব আপুনি পিছত সাপ্লিমেন্টারি কৰিব স্কিম পোৱা নাই আমি কোৱেশ্যন দিয়া হয় স্কুল ভাঙি আছে স্যার অনাৰেবল এমএলএ হ'ব বহকচোন অনাৰেবল মিনিষ্টাৰ চক্ৰধৰ গগৈ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মই আজি অসম চৰকাৰক বিজেপি নেতৃত্বাধীন প্ৰথমখন আৰু দ্বিতীয়খন দুয়োখন চৰকাৰক মই ধন্যবাদ জনাইছোঁ যে মৰাণ সমষ্টিৰ বন্যা কবলিত যিবিলাক লোক যিবিলাক মানুহে প্ৰত্যেক বছৰে বানপানীত ডুবিছিল এই ৰাইজখিনিক এইখন দুয়োখন চৰকাৰৰ দিনত ৰাখিবৰ কাৰণে সক্ষম হৈছে অৰ্থাৎ তেওঁলোকৰ চকুপানী মুচিবৰ কাৰণে সক্ষম হৈছে মই আজি খুব দুখেৰে কৈছোঁ যে উজনি অসমৰ এখনীয়া গাঁও আছিল মোৰ সমষ্টিত যিখন গাঁও প্ৰথম বন্যা বিধ্বস্ত হয় আৰু সেই গাঁওখনৰ নাম আছিল গজাই গাঁও এখন জনজাতীয় গাঁও কিন্তু আজি 2016 চনৰ প্ৰায় 3 বছৰমান পাছৰ পৰাই সেই গাঁওখনত বানপানী নোহোৱা হৈছে আৰু লৰুৱা মৌজা বুলি যিটো মোৰ মৌজা আছিলে সেই মৌজাটোত কমপ্লিটলি এতিয়া বানপানী নোহোৱা হ'বলৈ আৰম্ভ কৰিছে কিন্তু তাৰ মাজতে কেতিয়াবা আকৌ প্ৰকৃতিয়ে মানে এটা বেলেগ ৰূপ ল'বলৈ আৰম্ভ কৰে ঠিক তেনেধৰণে মোৰ সমষ্টিত থকা দুখন নদী এখন ব্ৰহ্মপুত্ৰই চুই গৈছে আৰু দিহিং নদীখন মোৰ সমষ্টিৰ মাজেদি বৈ গৈছে গতিকে ব্ৰহ্মপুত্ৰ এতিয়া খুব সাংঘাতিক ধৰণে খহনীয়া এটা ঠাইত সৃষ্টি কৰিছে সেয়া হৈছে বগীবিল চাউল খোৱা গাঁও এইখন জনজাতীয় গাঁও তাতে মিচিং লোকসকল বাস কৰে আৰু খুব খেতিয়ক মানুহ কষ্ট কৰি ভাত খোৱা মানুহ কিন্তু তেখেতলোকক প্ৰত্যেকবাৰেই এই খহনীয়া মাটিবিলাক লৈ গৈ আছে ব্ৰহ্মপুত্ৰৰ যিখন দলং হ'ল বগীবিল দলং এই বগীবিল দলঙৰ পিছফালে পশ্চিমফালে যিখন এলেকা ব্ৰহ্মপুত্ৰ নৈখনে এটা সুতটো দুভাগ কৰি পেলালে মাজত এটা চৰ পৰি গ'ল চৰ পৰি পেলাই মূল সুঁতিটো এতিয়া চাউল খোৱাৰ ফালে গুচি অহাৰ কাৰণে চাউল খোৱা গাঁওখনক একেবাৰে মথাউৰিটোলৈ যিটো ৰিং বান্ধ আছিলে সেই ৰিং বান্ধটো 100 মিটাৰ মাত্ৰহে আছেগৈ বাকীখিনি চব খহাই লৈ গুচি গ'ল যোৱা 2-3 বছৰ 1.5-2 কিলোমিটাৰ মাটি খহাই লৈ গৈছে গতিকে এই গোটেই খহনীয়াটো ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা আছে মই মাননীয় মন্ত্ৰী মহোদয়ক সুধিছিলোঁ আৰু তেখেতে ইতিমধ্যে জনাইছে আৰু তেখেতৰ যোগেদি গম পালোঁ যে তেখেতে সমগ্ৰ ৰাখিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লৈছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মন্ত্ৰী মহোদয়ক কিন্তু তাৰ মাজতে মই দুটা কথা জানিব খুজিছোঁ যে এই যে খহনীয়া প্ৰতিৰোধৰ যিটো ব্যৱস্থা ল'ব এই ব্যৱস্থাটো পাৰ্মানেণ্ট নেচাৰ হ'ব নে টেম্পৰেৰী হ'ব এই কথাখিনি আমি জানিব খুজিছোঁ তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ মোৰ মধুপুৰত এতিয়াও প্ৰায় 5-6 কিলোমিটাৰ মথাউৰি একেবাৰে নাই খোলা হৈ আছে গতিকে সেই বাকী নিৰ্মাণৰ কিবা ব্যৱস্থা ল'ব নেকি সেই কথাখিনি মই জানিব খুজিছোঁ তাৰ উপৰিও দিহিং নদীখনৰ ঠাই খহনীয়া হৈ আছে তাৰ বাবে মন্ত্ৰী মহোদয়ৰ ওচৰত কেইবাটাও RIDF প্ৰপ'জেল দিয়া আছে সেই প্ৰপ'জেল কেইটাও গ্ৰহণ কৰিব নেকি ভৱিষ্যতৰ দিনত মই এইখিনি জানিব খুজিছোঁ মুঠৰ ওপৰত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ আমাৰ সমষ্টিত গুৰুত্ব প্ৰদান কৰিছে ধন্যবাদ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত খুব বেছি বানপানী প্ৰবণ সমষ্টি আছিলে এতিয়া বানপানী আগতকৈ কমিছে তেখেতে ধন্যবাদো দিছে মই তেখেতক প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া তেখেতে যিটো বগীবিলৰ অঞ্চলৰ কথা কৈছে সেইখিনি আমাৰ ADBৰ
যি প্ৰজেক্ট সেই প্ৰজেক্টত সামৰি লোৱা হৈছে আৰু এডিবিৰ আমাৰ যিটো ফাৰ্ষ্ট ফেজত ডিব্ৰুগড় আছে ফাৰ্ষ্ট ফেজৰ অধ্যক্ষ ডাঙৰীয়া 997 কোটি টকাৰ টেণ্ডাৰ ইতিমধ্যে ফ্লট হৈছে আৰু 350 কোটি টকা অতি সোনকালে হয়তো টেণ্ডাৰত ওলাব গতিকে তেখেতৰ সমষ্টিৰ এই অঞ্চলটো অতি সোনকালেই পাৰ্মানেণ্ট নেচাৰৰ প্ৰটেকশ্যন আৰম্ভ হ'ব তাৰ পাছতো যদি তেখেতক ইমিডিয়েট কিবা কৰিব লগা আছে টেম্পৰেৰী নেচাৰ ৱৰ্ক পাৰ্মানেণ্টটো কৰোঁতে 4-5 মাহ লাগিব 4 মাহটো লাগিব কাম আৰম্ভ হওঁতে যদি টেম্পৰেৰী কিবা কৰিব লগা আছে যদি তেখেতে মোক ব্যক্তিগতভাৱে জনাই নিশ্চয়কৈ কৰি দিবলৈ চেষ্টা কৰিম মই অৱগত তেখেতৰ সমষ্টিত আৰু অলপ জাগা প্ৰায় 5 কিলোমিটাৰ তেখেতে ক'লে উন্মুক্ত হৈ আছে সেইখিনিও অতি সোনকালে আমি মথাউৰি বনাই তেখেতৰ সমষ্টিৰ ৰাইজক ৰক্ষা কৰিবলৈকে চেষ্টা কৰিম ধন্যবাদ নেক্সট কুৱেশ্যন নম্বৰ 49 আব্দুল কালাম রাশিদ আলম মাননীয় ডিব্ৰুগড়ৰ মহোদয় উত্তৰ সদনত দিয়াছ মাননীয় অধ্যক্ষ ডাঙৰীয়া মীন বিভাগে অসমত মৎস্য উৎপাদনৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন আঁচনি গ্ৰহণ কৰে কিন্তু সেই আঁচনিসমূহৰ ৰূপায়ণ কিমান শতাংশ সফলভাৱে ৰূপায়ণ হয় সেই সম্পৰ্কে মীন বিভাগ কিমান সচেতন তাৰ ওপৰতে কিন্তু আজিৰ তাৰিখত প্ৰতিজন মানুহৰ এটা প্ৰশ্ন আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে মীন বিভাগৰ জৰিয়তে যিসমূহ আঁচনি গ্ৰহণ কৰা হয় সেই আঁচনিৰ জৰিয়তে যিসকল মীন পালক বা অসমত মীন মৎস্য উৎপাদনৰ ক্ষেত্ৰত আমি কিমান দূৰ আগবাঢ়িব পাৰিছোঁ সেই আঁচনিসমূহ কেৱল আঁচনি হৈ আছে নে আঁচনিৰ দ্বাৰা উপকৃত হৈছে কাৰণ আমি নামনি অসমৰ বৰপেটা গোৱালপাৰা বা বিভিন্ন জিলাত মৎস্য উৎপাদনৰ ক্ষেত্ৰত সকলো মানুহ বেছিভাগ মানুহ জড়িত সাধাৰণ যিসকল মানুহ মৎস্য উৎপাদনৰ লগত জড়িত সেই মানুহখিনিক কিন্তু মীন বিভাগৰ আঁচনিয়ে যায় তেওঁলোকক চুব নোৱাৰে সেই আঁচনিৰ দ্বাৰা তেওঁলোক উপকৃত নহয় গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে মীন বিভাগৰ প্ৰত্যেকটো আঁচনিৰ ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়াই পৰ্যবেক্ষণ কৰিছেনে নাই যদি কৰা নাই তাৰ অতি সোনকালে ব্যৱস্থা কৰিব লাগে কাৰণ অসমত আমি এতিয়াও বাহিৰৰ ৰাজ্যৰ পৰা মাছ আনিব লাগে এতিয়াও ক্ৰাইচিছ হয় সদায় মাছৰ গতিকে এই ক্ষেত্ৰত মন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাটো আমি বিচাৰিছোঁ দ্বিতীয় কথা হ'ল যে প্ৰত্যেকটো জিলাই বিধায়ক সন্মানীয় বিধায়কসকলক লগত লৈ মীন বিভাগৰ বিষয়াসকলৰ লগত এটা বৈঠক পাতিব লাগে তেতিয়াহে প্ৰকৃত ছবিখন পাব নহ'লে বিষয়াসকলে মাননীয় মন্ত্ৰী ডাঙৰীয়াকো মিছগাইড কৰা থকাটো আমি পৰিলক্ষিত কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় মাননীয় বিধায়ক আবুল কালাম ৰছিদ আলম ডাঙৰীয়াই কিছুমান কথা ইয়াতে উত্থাপন কৰিছে মাননীয় অধ্যক্ষ মহোদয় মই 16 ইংৰাজীৰ পৰা এই বিভাগৰ দায়িত্বত আছোঁ আৰু মই ভাবোঁ যে আমাৰ অসমত 126 গৰাকী আমাৰ সহকৰ্মী বিধায়ক বন্ধু আমি ইয়াতে আছোঁ এই 7 বছৰৰ ভিতৰত আজিৰ দিনত যিকোনো ৰাইজে ক'ব পাৰে যে আমাৰ অসমত মীনের উৎপাদন বাঢ়িছে আর কথাটো এনেকুৱা যে এবাৰ আমাৰ বিৰোধী দলের শ্ৰদ্ধাৰ নেতা তেওঁ নিজে কোনো এটা ঠাইত গৈ কৰিমগঞ্জ গৈ নিজে ক'লে আৰু এইটো ছ'চিয়েল মিডিয়াটো ভালকৈ ভাইৰেল হৈছিল যে আজিৰ দিনত বজাৰত আহিলে আমি লোকেল বা থলুৱা মাছ আমি দেখিবলৈ পাওঁ এই ক্ষেত্ৰত মই ক'ব পাৰোঁ যে হয় আমাৰ দৃষ্টি প্ৰতিটা ক্ষেত্ৰত আছে আৰু অসমৰ মাছেৰ ক্ষেত্ৰত উন্নয়ন বহুতখিনি বাঢ়িছে আজিৰ দিনত আমি ক'ব পাৰোঁ যে অসম এটা মাছেৰ ক্ষেত্ৰত স্বনিৰ্ভৰ হ'বলৈ গৈ আছে বা হৈছে আপোনালোকে এই কথাটো মাননীয় অধ্যক্ষ মহোদয় নিজে প্ৰত্যক্ষ কৰিছে কোভিড-19 যেতিয়া এক দুৰ্বিষহ জ্বালা আমাৰ অসমৰ মানুহে পাইছে তেতিয়াও বাহিৰৰ পৰা এটা মাছ বা যিকোনো বস্তু আহাটো কিমান কষ্ট আছিল আপোনালোকে জানে প্ৰায় 2 বছৰমান কাল আমাৰ
অসমৰ প্ৰতিজন ৰাইজে এনেকুৱা নহয় যে বজাৰত গৈ মাছ পোৱা নাই। আমাৰ থলুৱা ৰাইজে আমাৰ থলুৱা প্ৰডাকশ্যনের মাছ ব্যৱহাৰ কৰিছে। কাজে এই ক্ষেত্ৰত COVID-19 কথা নহয়, তাৰ পাছতে আৰু বহুতখিনি ইম্প্ৰুভ হৈছে। হয় আমি চাওঁ যে কিছুমান ঠাইত আমাৰ গুৱাহাটীত চালানী মাছ আহে, বাট ইটছ এ কৰিডৰ। আমাৰ গুৱাহাটী হৈ মেঘালয় যায়, মণিপুৰ যায়, গুৱাহাটী হৈ আমাৰ মিজোৰাম যায়। কাজে এই ক্ষেত্ৰত কোনো ঠাইত হয়তো বা কোনো মানুহে নিজা চইচ থাকিব পাৰে, চালানী ব্যৱহাৰ কৰি আছে। বাট আমি এই কথাটো ক'ব পাৰোঁ যে আজিৰ দিনত আমাৰ প্ৰডাকশ্যন বাঢ়িছে আৰু আমাৰ চৰকাৰে যিখিনি পুঁজি বিভিন্ন শিতানত আমি দিওঁ, এই শিতানৰ যি তথ্য আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই সুধিছিল, আমি একবাৰে সম্পূৰ্ণ তথ্য দিছোঁ আৰু তথ্য মৰ্মে মই ক'ব পাৰোঁ যে প্ৰতিটা ক্ষেত্ৰতে আমাৰ এচিভমেণ্ট ভালকে হৈ আছে। ধন্যবাদ। কুৱেশ্যন নম্বৰ 50 শ্ৰী দীপায়ন চক্ৰৱৰ্তী। অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমি উত্তৰখন পাইছোঁ। আমি জানো যে আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ছ'চাইটি আমাৰ বৰাকবিলিত প্ৰায় 30% আছে আৰু তেওঁলোকৰ এটা ডিমাণ্ড আছিলে যে চেণ্ট্ৰেল OBC লিষ্টত তেওঁলোক আহিব লাগে। সেইটো কাৰণে মই প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কুৱেশ্যন আৱাৰ অভাৰ। আজি এডমিট হৈ গ'ল কুৱেশ্যনটো। মাননীয় অধ্যক্ষ মহোদয়, যোৱাকালি মোৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ কেলেংকাৰীৰ ওপৰত মাননীয় মন্ত্ৰীবৰে কৈছিলে যে যিকোনো তদন্তৰ বাবে সাজু আছে, গতিকে এই গৃহ কেলেংকাৰীৰ বিষয়ে আমি লিখিতভাৱে আপোনাৰ এখন অভিযোগ দাখিল কৰিছোঁ। মোক নদিব মন্ত্ৰী। এতিয়া আইটেম নম্বৰ 2, মই 17 এপ্ৰিল 2023 পৰা 20 এপ্ৰিল 2023 লৈ জিব্ৰাল্টাৰ অনুষ্ঠিত CPA কাৰ্যকৰী সমিতিৰ সভাত আৰু পৰৱৰ্তী শিক্ষামূলক ভ্ৰমণৰ অসম বিধানসভাৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ প্ৰতিবেদন সদনত দাখিল কৰিছোঁ। এতিয়া সন্মানীয় সদন, আমাৰ কাদমোচন আছে আজি আৰু আমি কাৰ্য উপদেষ্টা সমিতিৰ সিদ্ধান্ত মৰ্মে মঞ্জুৰী নং 26 উচ্চ শিক্ষা আৰু মঞ্জুৰী নং 14 আৰক্ষীৰ ওপৰত আলোচনা কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিলে। সেই মৰ্মে আমি মঞ্জুৰী নং 26 উচ্চ শিক্ষা এই মঞ্জুৰী নঙৰ ওপৰত আমি এতিয়া আলোচনা কৰিম। গতিকে শিক্ষাৰ মঞ্জুৰীৰ ওপৰত আমি কাদমোচনৰ নটিচ পাইছিলোঁ। শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ মই মুভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আগতে মন্ত্ৰী মহোদয়ে গ্ৰেণ্টটো উত্থাপন কৰক। Honorable Sodom, already finance ministry supplementary demand grantor in general introduction move to kori thoi dise. Nane tekete dia na grant to finance department dise, finance ministry dise. Tekete reply dibo department or kiba do. Already supplementary grant. অলৰেডি মোৰ বাৰু ইন্ট্ৰোডিউস হৈ গ'ল, ফাইনেন্স মিনিষ্টাৰে ইন্ট্ৰোডিউস কৰিলে। এই কাৰণে মই কৈছোঁ এতিয়া কাদমোচনটো মুভ কৰিলে হৈ গ'ল। অধ্যক্ষ মহোদয়, 2023-24 চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 57 পৰা 64 পৃষ্ঠাত থকা উচ্চ শিক্ষা শিতানৰ 26 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰীৰ বাবে ধাৰ্য কৰা সমগ্ৰ 15,334.46 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হওক। অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰীৰ 15,334.46 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হওক। ধন্যবাদ। এতিয়া আৰু আমি হাফিজ বছিৰ আহমেদ আৰু তেখেতৰ সহযোগীসকলৰ পৰা পাইছিলোঁ, মই মুভ কৰিবলৈ অনুৰোধ জনালোঁ। Honorable Speaker, sir, I beg to move that the total provision of Rs 15,334.46 lakhs under supplementary demand for grant number 26 in respect of
education higher at page 57 to 64 of the list of the supplementary demands be reduced by 100, that is the amount of the whole supplementary demands of RIS 1533 4.46 lakhs, do stand reduced by the RIS 100. শ্ৰী মনোৰঞ্জন তালুকদাৰ। স্পিকাৰ ছাৰ, 2023-24 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 57-64 পৃষ্ঠাত থকা উচ্চ শিক্ষা শিতানৰ 26 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 15,334.46 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হোক, অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 15,334.46 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হোক। শ্ৰী অখিল গগৈ। 2023-24 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 57 পৰা 64 পৃষ্ঠাত থকা উচ্চ শিক্ষা শিতানৰ 26 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 15,334.46 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হোক, অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 15,334.46 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হোক। ধন্যবাদ। শ্ৰী শ্বেৰমান আলী আহমেদ এবচেণ্ট। নাও ডিছকাশ্যন। শ্ৰী দেৱব্ৰত শইকীয়া, অনাবয় এলপি। মাননীয় অধ্যক্ষ মহোদয়, আজি আমি যি পৰিপূৰক দাবী মঞ্জুৰিৰ শিক্ষা বিভাগৰ দাবী মঞ্জুৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত কৰ্তন প্ৰস্তাৱ এটা উত্থাপন কৰিছোঁ। মই আৰু মোৰ সতীৰ্থসকলে আমাৰ সময়খিনি আপোনাক অৱগত কৰিম কিয় আমি আলোচনাটো বিচাৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষাৰ ক্ষেত্ৰত বহুকেইখন নতুন বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰা হৈছে আৰু অন্যান্যৰ কাৰণে পুঁজি বিচৰা হৈছে, কিন্তু এইখিনি সময়তে এটা অতি শিক্ষা বিভাগৰ লগত জড়িত শিৱসাগৰ জিলা বিষয়ক মই কথাখিনি আৰম্ভ কৰিব বিচাৰিছোঁ। 2012 চনত অসম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অৱ কোঅপাৰেটিভ মেনেজমেণ্ট নামৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান IIM আহমেদাবাদৰ সহযোগত ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সমবায় শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অসমত স্থাপন কৰা হৈছিল। আৰম্ভণিতে এই বিশ্ববিদ্যালয়খন সমবায় বিভাগৰ অধীনত কৰা হ'ল আৰু সেইখিনি সময়ত যিহেতু সমবায় বিভাগৰ দ্বাৰা শিক্ষানুষ্ঠান তেনেকৈ পৰিচালনা কৰা নহয়, এই জন্ম মুহূৰ্তৰ পৰাই এই বিশ্ববিদ্যালয়খনে বিভিন্ন বটলনেক, যাক কোৱা হয় যে বিভিন্ন আন্তঃগাঁথনি শৈক্ষিক সমস্যাৰ সৈতে যুঁজি আহিছিল আৰু আমাক পৰৱৰ্তী সময়ত তাৰ বৰ্ডৰ সদস্য হিচাপে নমিনেট কৰা হৈছিল কোৰ্টৰ। 12 চনৰ পৰা মোৰ শিৱসাগৰ জিলাৰ একেৰাহে মই 11 চনৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছোঁ। মাত্ৰ এখন বৰ্ডৰ সভাত উপস্থিত হোৱাৰ এটা সুযোগ পাইছিলোঁ, যিখন হৈছিল অসম কৃষি বিশ্ববিদ্যালয় গুৱাহাটীৰ কেম্পাছত। আৰু তাৰ পৰাই গম পাইছিলোঁ যে এই বিশ্ববিদ্যালয়খনৰ কেনেকুৱা সম্ভাৱনা আছে আৰু কিন্তু ইয়াৰ লগতে এইখনৰ কি অসুবিধা হৈছে। আমি জানো গোটেই বিশ্বতে কোঅপাৰেটিভৰ যোগেদি বহুখিনি ডাঙৰ কাম কৰা হয়। নেদাৰলেণ্ডত গাখীৰৰ বিশ্বৰ বিষয়তে বিখ্যাত উৎপাদনকাৰী, তাতো বহুত কোঅপাৰেটিভৰ যোগেদি কৰা হয়। ঠিক তেনেকৈ আমি সকলোৱে গৌৰৱ কৰোঁ আমুলক লৈ। আমুল গুজৰাটৰ আনন্দ কোঅপাৰেটিভ ছ'চাইটি হয় আৰু তাৰ নিচিনাকৈ আৰু অন্যান্যসকলেও দুগ্ধ বিপ্লৱৰ কোঅপাৰেটিভৰ যোগেদি কৰিছিল। আজি কিছুদিন পূৰ্বে কৰ্ণাটকৰ নিৰ্বাচনৰ সময়ত আমি এটা প্ৰতিদ্বন্দ্বিতা দেখিছিলোঁ যে আমুলে গুজৰাটৰ আমুলে কৰ্ণাটকত ব্যৱসায় কৰাৰ বাবে কৰ্ণাটকৰ এটা ৰাজনৈতিক দলে ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু কৈছিল যে তেওঁলোকৰ নিজৰ কোঅপাৰেটিভৰ প্ৰডাক্ট নন্দিনীক ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ কোঅপাৰেটিভৰ যোগেদি এনেধৰণৰ প্ৰতিযোগিতা